बे समाव रादाबखौ फरायदों आं जेंग्रें नार्जारि। सफैनो गोनांमोन केमेरा नाथाय सफैबाय साबोन। अनलाइन मुवा बायनायाव बयबो सांग्रां जा। फ्लिपकार्टनिफ्राय मुवा बेसाद अनलाइन खालामनाया गोदान खोथा नङा। भारतनि गुबुन गुबुन जायगानि गोबां सुबुंफोरानो अनलाइन मुवा अर्डार खालामो। नाथाय गेजेर समाव माब्लाबा अनलाइन मुवा बिहरनायाव मानसिखौ थगायनाय नुनो मोनो। आसामाव गोबां बायग्राफोरनि गेजेराव गोबां थगायजानायखौ नुनो मोनदों। बे समाव जनाय रुबार गामिनि सासे लोगो फोरोंगिरि समाज सिबियारि थुकेश्वर मिरि आगरवाला। फोरोंगिरि थुकेश्वर मिरि आगरवालाया थांनाय 16 नबेम्बर खालि गावनि थाखाय बाहायनो गंसे केनन EOS 3000 DSLR केमेरा फ्लिपकार्टनिफ्राय 29,495 रांनि अर्डार होदोंमोन। शुक्रबार खालि जना हिट इन्स्ट्रकार सार्भिस प्राइभेट लिमिटेडनि मुवा रोगाग्राया बिथांनि न'सिम पेकेट बेगखौ होनानै थाङो। पेकेट खुलिनानै नायोब्ला केमेरानि सोलाय थरथाम दुगैग्रा साबोन मोननाय जायो। बे खौराङा ओनसोलनि सुबुंफोरनि गोसोआव सोमोनांनाय सोमजिहोदों। बिनि उनाव बिथाङा बेनि सायाव थाबैनो नायबिजिरनांगोन होननानै बुङो। लोगोसे अनलाइन मुवा बायनायाव बयखौबो सांग्रां जानो खावलायो। মই জোনাই মহকুমাৰ সদৰৰ মাজ অৱস্থিত ৰোৱাত গাঁৱৰ নাগৰিক। মোৰ নাম টুকেশ্বৰ আগৰৱালা। অনলাইন শ্বপিং কোম্পানীবিলাকে উপভোক্তা ৰাইজক কেনেকৈ প্ৰতাৰণা কৰিছে সেই কথাটো মই ৰাইজক অৱগত কৰিব বিচাৰিছোঁ। যোৱা 16 নৱেম্বৰ তাৰিখে মই ফ্লিপকাৰ্টৰ যোগেদি 29,000 টকীয়া কেমেৰা এটা অৰ্ডাৰ কৰিছিলোঁ। ইতিমধ্যে টকাও দিয়া হৈছিলে। সেই কেমেৰাটো যোৱা 19 তাৰিখে মোৰ ঘৰত আহি উপস্থিত হ'ল। তাৰপিছত কেমেৰাটো গ্ৰহণ কৰাৰ পিছত আমি ভিডিঅ' কৰি খুলিলোঁ। দেখা গ'ল যে সেই বাকচৰ ভিতৰত কেমেৰাৰ সলনি পিয়েৰ্চ চাবোন 2টা, সন্তোৰ চাবোন 3টাহে পোৱা গ'ল। এতিয়া কথাটো হ'ল যে এই অনলাইন শ্বপিং কোম্পানীবিলাকে আমাৰ উপভোক্তাসকলৰ সৰলতা আৰু কিছুমান কাৰিকৰী জ্ঞানৰ নজনাৰ সুযোগ লৈ কেনেকৈ প্ৰতাৰণা কৰি আহিছে সেই কথাটো আমি কালি উপলব্ধি কৰিছোঁ। এতিয়া আমাৰ ফ্লিপকাৰ্ট কোম্পানী আৰু ইয়াত অন্যান্য শ্বপিং মল যিবিলাক কোম্পানী আছে এই গোটেই কোম্পানীবিলাকৰ ইয়াৰ চেল পইণ্টবিলাকৰ পৰা আৰম্ভ কৰি ঊৰ্ধ্বতম কৰ্তৃপক্ষলৈ আমাৰ সন্দেহৰ আৱৰ্তত বিষয়টো হৈ পৰিছে। এতিয়া হয়তো এনেকুৱাও হ'ব পাৰে যে ইয়াৰ যিবিলাক ডেলিভাৰী হয় তেওঁলোকে সেই বস্তুটো খুলি ল'ব পাৰে। গতিকে মই দাবী কৰোঁ যে ইয়াৰ উচিত তদন্ত হ'ব লাগে। জিলা প্ৰশাসন, মহকুমা প্ৰশাসন, আৰক্ষী বিষয়া এই গ্ৰাহক ৰাইজক যে এনেকৈ প্ৰতাৰণা কৰি আহিছে চেল্ফ পইণ্ট বিক্ৰী শ্বপিং মলৰ নামত, আৰু লগতে তেওঁলোকে শ্বপিং মলৰ নামত পূৰ্ণ অধিকাৰেৰে বস্তু বিক্ৰী কৰাৰ যিটো অধিকাৰ পাইছে সেই অধিকাৰ পোৱাৰ মাজেদি তেওঁলোকে যে জনসাধাৰণক গ্ৰাহক ৰাইজক তেওঁলোকে প্ৰতাৰণা কৰি আহিছে ইয়াক ইয়াৰ প্ৰশাসনে ৰাইজে উচিত ব্যৱস্থা গ্ৰহণ কৰিব লাগে। আৰু লগতে মই দাবী কৰোঁ যে মোক যিটো মই কেমেৰা বিচাৰিছিলোঁ উক্ত কেমেৰা ফ্লিপকাৰ্ট কোম্পানীৰ ঊৰ্ধ্বতম কৰ্তৃপক্ষকো মই এই সংবাদ মাধ্যমৰ যোগেদি জনাব বিচাৰোঁ যে আপুনি নহয় মোক প্ৰডাক্ট দিয়ক, নহয় টকা ঘূৰাই দিয়ক, অন্যথাই মই কনজিউমাৰ ফোৰাম নতুবা বিহিত ব্যৱস্থা কেনেকৈ ল'ব পাৰোঁ সেই সম্পৰ্কত মহকুমা প্ৰশাসন, আৰক্ষী বিষয়া আৰু কনজিউমাৰ কোৰ্টৰ লগত যোগাযোগ কৰা হ'ব। লগতে এইটোকো মই সচেতন কৰি দিছোঁ যে আমাৰ জোনাই মহকুমাত এতিয়ালৈকে যিমান শ্বপিং মল আছে সেই শ্বপিং মলত থকা বিক্ৰী বাৰ্তা সম্পৰ্কত গ্ৰাহক ৰাইজ সজাগ হওক। এই সম্পৰ্কত নিশ্চিত তেওঁলোকৰ পৰা প্ৰডাক্ট ডেলিভাৰীৰ যদি নিশ্চিত কিবা সুৰক্ষা নাথাকে এতিয়া মোৰ ফালৰ পৰা মই সচেতন নাগৰিক হিচাপে এইটোকে ক'ব বিচাৰোঁ যে আপোনালোকে কিনা বেচা বন্ধ কৰি দিয়ক। আৰু ফ্লিপকাৰ্টৰ যোগেদি যিবিলাক কোম্পানীয়ে এনে কাম কৰিছে সেইটো আমি সমগ্ৰ অসমৰ মাজতে প্ৰচাৰ কৰি পেলাই জনসাধাৰণক সচেতন কৰিব লাগিব। অন্যথা এই ডিজিটেল কোম্পানীত আমাৰ নিচিনা সহজ সৰল গ্ৰাহকবিলাক সদায় প্ৰতাৰিত হোৱাৰ পূৰ্ণ সম্ভাৱনা আছে। ধন্যবাদ। এইটো বিষয় লৈ পেলাই একচুৱেলি আমি একো বৰ বিশেষ নাজানো, কিয়নো বস্তুবিলাক আপোনাৰ বেলেগৰ পৰা পেকিং হৈ আহে আৰু য'ৰ পৰা পেকিং হৈ আহে আমাৰ ওচৰলৈ আহে পিনক'ড ৱাইজত বা এড্ৰেছ ৱাইজত, তো আমি তেনেকৈ ভঙাই দিওঁ। আমাৰ ল'ৰাবিলাকে ডেলিভাৰী দিয়েগৈ তেনেকৈ। পেকেটৰ ভিতৰত কি আহে কি নাহে আমাৰ ফালৰ পৰা একোৱেই নাজানো। এতিয়া আপোনালোকে ইমান ডাঙৰ একটা দায়িত্ব লৈ আছে, আপোনালোকক বিশ্বাসত ৰাইজে লৈছে, আপুনি যে কি তোমাৰ মন্তব্য লৈছে?
মই তোলা মইতো দাঙি ধৰা নাই, এইখিনি আপুনি দেখিছে। আপোনালোকক বিশ্বাসত পইচা দি আছে ৰাইজে, হয়। হা তেনে ক্ষেত্ৰত আপুনি কি মন্তব্য এনেকুৱা দাঙি ধৰিছে? এতিয়া এইটো বিষয় লৈ পেলাই মই আপোনাৰ চাওক, মই তেখেতলোকৰ লগত মই কথা পাতিছোঁ, যিজন কাষ্টমাৰ সেইটো হৈছে, তো তেখেতৰ লগত মই কথা পাতিছোঁ, কথা পাতি পেলাই তেখেতৰ যিখিনি মানে আজি ভুল বুজাবুজি হৈ আছে, মই জানিছোঁ বাৰু এইটো বস্তু আমাৰ ফালৰ পৰা হোৱা নাই বিশেষ, যদি হৈছে ওপৰতে হৈছে যি হৈছে। তো আমি চেষ্টা কৰি আছোঁ তেখেতৰ যেনেকৈ যিটো বিপদত পৰিছে আজি তাৰিখত, যিটো বস্তু মঙাইছিলে, যিটো বস্তু পোৱা নাই, সেই বস্তুটো মই চেষ্টা কৰিছোঁ যে তেখেতে পাবৰ কাৰণে মই বহুত মানে হেৰি কৰি আছোঁ, তেখেতৰ লগত কথা পাতিছোঁ, তেখেতৰ হৈ মোৰ ভাগৰ ছিনিয়ৰ মানুহ যিমান আছে মই তেখেতলোকৰ লগতো কথা পাতিছোঁ, পাতি পেলানি যিমানটো পাৰোঁ সমাধান কৰিবলৈ চেষ্টা কৰি আছোঁ। এনেকুৱা নহয় যে মানে তেখেতে পালে যিটো বস্তু মঙাইছিলে নাই পোৱা, তো সেই বস্তুটো লৈ পেলাই মই তিমানতে এৰি দিছোঁ, এনেকুৱা নহয়। মই বহুতবাৰে কথা পাতিছোঁ আৰু যিমান পাৰোঁ সমাধান কৰিবলৈ চেষ্টা কৰি আছোঁ। আৰু যদি আমি প্ৰত্যেকটো বস্তু আমাক অথৰিটি দিয়া হ'লে বা খুলি চেক কৰিলোহেঁতেন, কিন্তু আমাক এনেকুৱা ধৰণৰ একো দিয়া নাই। আৰু যিমান বস্তু আহে আপোনাৰ পেকিং হৈ আহে, গাড়ীত আহে আপোনাৰ, আমি নমাই জাষ্ট ৰাখোঁ, ৰিচিভ কৰোঁ আৰু পিছদিনাখন ল'ৰাখিনি আমি ভাগ কৰি লৈ যায় জেগাবিলাকত। আপোনালোকে হেৰি যিহেতু তাৰ যি মানে সংঘটিত হৈছে ঘটনাটো নহয় জানো, ঘটনা বুলিয়ে হয়, ঘটনাই হয় এইটো। হয়, আপোনালোকে দায়বদ্ধ নে নাই কি আপোনালোকে দায়বদ্ধ নহয়? আমাৰ ফালৰ পৰা আমি কি ক'ম এতিয়া, আমি দায়বদ্ধ হয়ো বা নহয়ো এনেকুৱা নিচিনা হৈ আছে, কিয়নো বস্তুখিনি আমাৰ ওচৰত পঠাই আছে, তো আমি দিবলৈ গৈ আছোঁ। কিন্তু আমাৰ ফালৰ পৰা আমাৰ অফিচৰ ভিতৰত যে তেনেকুৱা কিবা এটা আমি কৰিছোঁ এনেকুৱা নহয় মানে। আচ্ছা, দায়বদ্ধ নহওঁ বুলি আপুনি যে কৈছে, আপুনি পে'মেণ্ট লৈছে নাই? আমাৰ ফালৰ পৰা পে'মেণ্ট মানে চাওক, মেইন কথাটো মই কৈ আছোঁ যে আপোনাৰ এই চেণ্টাৰৰ পৰা পে'মেণ্ট লৈছে নাই? পে'মেণ্টটো আপোনালোকে সংগ্ৰহ কৰিছে, হয়। তেতিয়াহ'লে আপুনি কেনেকৈ দায়বদ্ধ নহয়? মই দায়বদ্ধ নহয় বুলি কোৱা নাই, মই আপুনি নহওঁ বুলি কৈছে নহয়, হৈয়ে আছোঁ বুলি কৈ আছোঁ। মই আপোনাৰ একেবাৰে নহয় বুলি কোৱা নাই, কিয়নো বস্তুখিনি সম্পূৰ্ণভাৱে বেলেগৰ পৰা আহি আছে, তো ক'ৰ পৰা আপোনাৰ পেকিং হৈ আছে। চেণ্টাৰৰ যোগেদি তেখেতে অৰ্ডাৰ কৰিছে, হয়, যিহেতু আপোনাৰ চেণ্টাৰত আহিছে, আপোনালোকে সম্পূৰ্ণৰূপে দায়বদ্ধ হ'ব লাগে। হয়। আপুনি হয়ো নহওঁ এই শব্দটো কি হয়? এতিয়া দায়বদ্ধ হয়, মই এইটো আপোনাক এইটোৱে কৈ আছোঁ, কিয়নো মই তেখেতলোকক এতিয়া বস্তুটো মোৰ অফিচত আহিছে যদি বৰ্তমান টাইমত মই দায়বদ্ধ, কিন্তু তেখেতে অৰ্ডাৰ কৰিছে যিটো বস্তু নাই পোৱা, সেই বস্তুটোক লৈ পেলাই মই এনেকুৱা নহয় যে মই আপোনাক বাৰে কৈ আছোঁ যে সেই বস্তুটো মই এৰি দিছোঁ। সেই বস্তুটো লৈ পেলাই মই যিমানখিনি মোৰ ছিনিয়ৰ মেনেজাৰ আৰু তেখেতলোকক যেনেধৰণে মই বস্তুটো হেৰি কৰিব পাৰোঁ, মই তেনেধৰণে মই কৰি আছোঁ, নকৰা নহয়। এইটো ভুল বুজাবুজি নাই হোৱা মানে, ধৰি লওক তেখেতৰ মানি ৰিটাৰ্ণ হ'বনে নাই? মানে তেখেতৰ বস্তুটো, তেখেতৰ পইচাটোৱে পৰাপক্ষত মই ৰিটাৰ্ণ কৰাবলৈ চেষ্টা কৰি আছোঁ, এনেকুৱা নহয় মানে। কথা পাতি আছোঁ, ৰিটাৰ্ণ কৰাবলৈ চেষ্টা কৰি আছোঁ। তেখেতলোকক 72 ঘণ্টা সময় দিছে বুলি কৈছে, আৰু তেখেতৰ দাদাৰ লগত মই বাৰে কথাও পাতিছোঁ মানে।